মানৱতা 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 যিটো টপিক আছে ন, যিটো মানে মানৱৰ ভিতৰত যিটো থাকিব লগা গুণ ন, সেইটোকে আমি মানৱতা বুলি কওঁ ন। মানৱতা নথকা এজন মানুহ হ'ব পাৰে জানো? আপোনালোকে নিজে জানে ন, মানৱতা নাথাকিলে সেইজন মানুহ হ'ব পাৰি জানো? কোনো ফালৰ পৰা নোৱাৰি। মানৱতাৰ ঊৰ্ধত একো নাই। কিন্তু বৰ্তমান সময়ত সমাজত মানৱতাৰ দৃষ্টিভংগীৰে এজনে আনজনক চোৱা প্ৰকৃততে আছে কেইজন? আছে যদিও একেবাৰে নগণ্য, মানে গণিব পাৰা আৰু, হয়নে নহয়? সমাজ এখন গঠন হয় বিভিন্ন সম্প্ৰদায় গোষ্ঠীৰ একত্ৰিত মিলনৰ ফলত ন। আমি এতিয়া এনে হৈছে যে সমাজ কি নিজৰ পৰিয়ালৰ ভিতৰতে কণ্ডল, বায়েক ভনীয়েক, ভায়েক ককায়েক, মাক দেউতাক চিনি নোপোৱাৰ নিচিনা উপক্ৰম হৈছে ন। ধ্বংসৰ পথত মানে কি, লাহে লাহে ধ্বংসৰ পথত সমাজখন গতি কৰাৰ দৰে হৈছে ন। কিন্তু কেনেকে গৈ আছে সেইটো আমি মানে কি, সময়ে সময়ে পৰিৱৰ্তন হৈ গৈ আছে। পৰিৱৰ্তন হৈছে আমি সেইটো জানো পৰিৱৰ্তন হৈ গৈ আছে, কিন্তু কোনফালে পৰিৱৰ্তন হৈছে আমি নিজে নজনাকে আমি ধ্বংসৰ ফালে গতি কৰিব ধৰিছো। আপুনি মই সকলোৱে জানো যে এই যিবোৰ সমস্যা সমাজত দেখা দিয়ে ন, সেইবোৰ আমি কি অকলে একো কৰিব নোৱাৰো, কিন্তু সেই সমস্যাবোৰ একগোট হৈ সেই সমাধান কৰিব পাৰিম। তেতিয়াহে প্ৰকৃততে মানৱতা জীৱিত থাকিব এই পৃথিৱীত। বন্ধুসকল শুনক, আপোনালোকক মানে কি মনৰ কথা কেতিয়াবা শ্বেয়াৰ কৰিব মন যায় ন, তাৰ বাবে কৈ থাকো এইবোৰ কথা। এতিয়া যিটো আহিবলগীয়া সময় আছে ন, বহুত মানে অন্ধকাৰ যেন দেখা গৈছে। এতিয়া চাওক, কেতিয়াবা আপোনালোকৰ নিশ্চয় দেখিছে বাটে পথে আমি কিমান দুখীয়া মানুহ কিছুমান দেখা পাওঁ ন, যিবোৰৰ কি ঘৰত বহুত সম্পত্তি, বহুত অজস্ৰ সম্পত্তি থাকিও শেষত বাটৰ ভিখহু হয় ন, হয়নে নহয়? মানে কি মানৱতা নাই কাৰণে সেই মানুহবোৰ আজি এই পৰ্যায়ত উপনীত হৈছে। কাৰণ সন্তান জন্ম দি পেলাই, সন্তান থাকি পেলাইও, অজস্ৰ পইচা সম্পত্তি থাকি পেলাইও সেই মানুহবোৰৰ যিবোৰ মানে যাৰ কাৰণে পৃথিৱীখন দেখা পালে, সেই মানুহজনকে গৈ পেলাই ৰাস্তাত বাট পথে অনাই বনাই ঘূৰিব লগা হয়। আপুনি কিবা এটা দিলে, মই কিবা দিলো, সেই বস্তু খাই পেলাই জীৱন নিৰ্বাহ কৰে। কিন্তু ঘৰত ইপিনে পুতেক জীয়েক এইবোৰতো পুৰা ভালকে চলি আছে ন, কিন্তু নিজৰ মাক বাপেক কি অৱস্থাত আছে চাবলৈও নাহে। সঁচা ভাবিলে মানে কেনেকুৱা ন চিটুৱেশ্যনটো। এইটোৱেতো কয় মানৱতা আছে জানো? মানৱতা আছে নাই? সঁচাই নাই। মোৰ কেতিয়াবা সঁচাই বেয়া লাগে যেতিয়া বাট পথে এই ঠাণ্ডাৰ এই জাৰৰ দিনত ন, মানুহবোৰ ৰাস্তাত শুই থাকে, একো গাত ভাল কাপোৰ এখন নাই উৰিব পাৰা। মোৰ সামৰ্থ্য অনুযায়ী মই যিখিনি পাৰো, মই কিন্তু সেইখিনি মই সদায় কৰোঁ। তেখেতসকলৰ যিখিনি মই কৰিব পাৰো ন, এনেকুৱাতো নহয় ন ময়োতো এজন কৰবতী নহয় বোলে। সঁচা পইচা থাকিলে নিশ্চয় কৰিব পাৰিলো হয়। আৰু সেইখিনি মানুহৰ কাৰণেও এতিয়া আমি ৰাইজে যিখিনি কৰিব পাৰো, ঠিক আছে, আমাৰ কৰাখিনি আমি মানৱতাৰ ফালৰ পৰা, আমাৰ মানৱতা দৃষ্টিভংগীৰ পৰা, আমাৰ যাৰ মানৱতা আছে আমি কৰিম নিশ্চয়। এইটো আপুনিও কৰিব, আপোনালোকেও কৰিব, ময়ো কৰিম। কিন্তু তাৰ উপৰি চৰকাৰখন আছে, চৰকাৰখনৰো দায়িত্ব আছে, তেখেতসকলৰ বাবে দায়িত্ব আছে। সেইটো মোৰ ফালৰ পৰা কওঁ। এতিয়া আপোনালোকেও বিচাৰে চাগে, আপোনালোকৰ মনত সেইটোৱে ভাবে। কিন্তু মানে কি কথাটো, মই আজি মোৰ মনৰ কথাটো আজি খুলি ক'লো, হয় নে নহয়? আপোনালোকেও এইটোৱে বিচাৰে যে তেখেতসকলক চাওক, তেখেতসকলৰ ফালেও যেন চৰকাৰে অলপ যেন মৰমৰ দৃষ্টি অলপ যেন পৰে তেখেতসকলৰ ওপৰতো। এই মানে তাকেও ওচৰত কুকুৰ হৈ থাকে, কুকুৰ মানুহ কোনো মানে চিন চাপ নোহোৱা হৈছে। ৰাস্তাই ঘাটে পথে মানুহ পৰি থাকে, ভাবিলে কেনেকুৱা লাগে। সঁচা, এইটো জাষ্ট মই মনৰ ফিলিংটো কৈছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ মোৰ মনৰ ফিলিং নিশ্চয় আপোনালোকে একচেপ্ট কৰিব, আৰু বিচাৰোঁ যাতে সকলোৱে মিলি আমি সমাজখন চেঞ্জ কৰিব পাৰোঁ ন। অকলে কোনো নোৱাৰে, আপুনিও নোৱাৰে, ময়ো নোৱাৰোঁ। এইটোৱে বিচাৰোঁ আমি মিলি পেলাই কৰোঁ। এইখিনিয়ে আৰু আজিলৈ ৰাখিছোঁ ইমানতে। আশা কৰোঁ আগলৈ আকৌ লগ পাম। আপোনাৰ যদি ভাল পায় মোৰ ভিডিঅ', তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, বাই আজিলৈ।